हेलो गाइज वेलकम टू माय यूट्यूब चैनल आपनालोक সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই মানে অলপ আগত শুই উঠিছো আৰু মানে এতিয়া বহুত কাম বাকি আছে কৰি লও বুলি ভাবিছো আৰু আপোনালোককো দেখুৱাই থাকিম মইনো কি কৰো চাই থাকক তেন্তে এয়া কলডিলৰ ফুল মায়ে উঠনি আধা গুছালে হেয়া সবজি বনোৱা হল আৰু ৰাতিলৈ মই বনাই পেলাম বুলি ভাবিছো সেইভাবে মানে এখিনি গুছাই ল বুলি ভাবিছো আৰু আপোনালোককো দেখুৱাই থাকো আৰু আপোনালোকে বাৰু খাই নে কলডিলৰ ফুল এবাৰ কমেন্ট কৰি জনাবচোন আৰু মোৰ হলে খাই কিন্তু বহুত ভাল লাগে আৰু কলডিলু খাই ভাল লাগে কলডিল খাব লাগে যেহেতু কলডিলত বহুত ভিটামিন আছে আৰু হিমোগ্লোবিনো ডাঠ হয় কলডিল খালে সো সেইভাবে মানে ভাবিলো এতিয়া আপোনালোককো দেখুৱাই থাকো মইনো কি কৰো আৰু এইখিনি গুছাই ল কটাৰী এফালে খৰাহি আনি লৈছো আগফালে বাৰান্দাতে বহি লৈছো গুছাবলৈ মুকলি হাকলিকে কামবিলাক কৰি এনেও ভাল লাগে আপোনালোকে চাই থাকক তেন্তে এতিয়া মই লাহে লাহে কলডিলৰ ফুলবিলাক গুছাই গৈছো যেহেতু এইবিলাক বহুত কোমল থাকে আৰু ইয়াৰ ফুলটোৰ ভিতৰত মানে যিডাল ঠাৰি থাকে ন হেগিডাল খাব নালাগে হেগিডাল এৰুৱাই দিব লাগে তেতিয়া মানে কলডিলৰ ফুলখিনি খাবলৈ ভাল হয় সেইভাবে মই লাহে লাহে কৰি আছো আৰু আপোনালোককো দেখুৱাই আছো কলডিলৰ ফুলখিনি গুছাই হৈ গল এতিয়া এখিনি থৈ ল এতিয়া ওপৰৰ পৰা কাপোৰ আনগৈ কাপোৰখিনি ভৰাব আছে আজি মানে বহুত কাপোৰ ধোৱা হ'ল যেহেতু ৰ'দটো দিছিলে সেইভাবে আৰু এতিয়া ওপৰৰ পৰা কাপোৰখিনি আনি লগে তেন্তে এতিয়া মই কাপোৰবোৰ এটা এটাকে চপাই আছো আৰু যেহেতু বেছি দেৰি ৰ'দত থাকিলে নহলে কাপোৰবোৰ ডিসকালাৰ হৈ যায় সেইভাবে সোনকালে লৈ আহিলো আৰু মানে দেখিছে না হাজবেণ্ডৰ কাপোৰবিলাক ইমান ওলাই নহয় বহুত লেতেৰা হয় মতা মানুহৰ কাপোৰবোৰ যেহেতু তেওঁলোকে দিনটো বাহিৰতে থাকে যে সেইভাবে এতিয়া আপোনালোকক আমাৰ ঘৰৰ বাহিৰৰ পৰিবেশটো অলপ দেখুৱাই দিছো এইফালে আপোনালোকক বস্তু এটা দেখাইছো চাওকচোন কলডিলটো ইমান সৰু হৈ আছে সৰু মানে নহয় এটো বুঢ়াই হ'ল আৰু ডাঙৰ নহয় নেকি বহুত দিন হ'ল দেখোন আজিপা দেখি আছো এমাহ মানে হ'ল এইফালে ভীমকল দেখিছে না আপোনালোকে এইফালে ভীমকল লাগি আছে কলডিল ইয়াত নাই হেতুহে আছিল আৰু এতিয়া কাপোৰখিনি নি থৈ লগে তেন্তে চাই থাকক এতিয়া গাইছ তেন্তে মই ঘৰটো হাৰি ল আৰু আপোনালোককো দেখুৱাই আছো এতিয়া মই ৰুমবোৰ এটা এটাকে হাৰি লৈছো যেহেতু পিছবেলা সময়ত ঘৰটো এনেও এবাৰ হাৰিব লাগে নহলে মানে দিনৰ দিনটো খুচকাঢ়ি থকা হয় সেইভাবে ধুলি লাগে আৰু ধূপ ধুনুৱা জ্বলোৱা আগত এবাৰ হাৰি ললে মনটো ভাল লাগে নহয় জানো ঘৰটো হাৰি হৈ গল এতিয়া আপোনালোকক বাহিৰখন দেখুৱাইছো আন্ধাৰ হয়ে হ'লগে যেহেতু এতিয়া গৰম দিন আন্ধাৰ হতে অলপ সময় লাগে যেহেতু সন্ধিয়া হলি সেইভাবে পৰ্দাবিলাক চপাই দিলো আৰু মানে কি হল পৰ্দাবিলাক চপাই কৈছাই লৈ মুখ হাত ধুগৈ যেহেতু ধূপ জ্বলাব সময় হল সেইভাবে এতিয়া পৰ্দাবিলাক চপাই আজৰি হৈ ললো এতিয়া যেহেতু ধূপ জ্বলাবৰ সময় হল সেইভাবে মই গোটেই ঘৰটোতে অলপ পানী ছটিয়াই লৈছো আৰু ধূপ জ্বলোৱাৰ আগত অলপ পানী ছটিয়াই ললে মনটো ভাল লাগে সেইভাবে অলপ সকলোতে ছটিয়াই দিছো পানী ছটিয়াই হোৱাৰ পিছত এতিয়া ধূপডাল জ্বলাই ললো আৰু সকলোবোৰ ৰুমতে এবাৰ ঘূৰাই দিছো ধূপডাল যেহেতু ধূপৰ সুগন্ধি সকলোতে বিয়পি পৰক বুলি আৰু সন্ধিয়া সময়ত ধূপৰ গোন্ধ পালে এনেও মনটো ভাল লাগে নহয় জানো আৰু এইফালে এতিয়া তুলসীৰ তলত গৈ এডাল ধূপ গুজি দিছো যেহেতু আমাৰ মানে এক্সট্ৰাকে তুলসীৰ ভেটি নাই সেইভাবে আমি টাবতে তুলসী পুলি ৰুই পিনে বাৰান্দাতে থৈ লৈছো আৰু বাহিৰত থলে যেহেতু বৰষুণ দিয়ে ধূপ জ্বলাব নোৱাৰি হেল্ল' গাইজ তো ফাইনেলি পূজা পাতল কৰি হৈ গ'ল এতিয়া ভাবিলো অলপ ওলাই যাওঁ বুলি যেহেতু আজি দিনটো ঘৰতে সোমাই থকা নিচিনা হৈছে কম্পিউটাৰ ক্লাছো নাছিলে যে আৰু মানে উঠনি যে আপোনালোকক কলডিল গুছা দেখাইছিলো সেই তাৰ কাৰণে মানে মাংস অলপ লৈ আহোগৈ আৰু আপোনালোকে এটা কথা জনাবচোন কলডিলৰ লগত মাংস খাই ভাল পায় নে নেপায় মই কিন্তু বহুত ভাল পাওঁ সেইভাবে লৈ আহোগৈ আৰু আপোনালোককো দেখুৱাই আছো কলডিল কাটি আছে আৰু এইফালে মোক দেখিছে মই এই আলু কাটি আছো মা মানে কি হল কলডিল সৰুকে মিহিকৈ কাটে মই ইমান ভালকৈ কাটিব নাজানো সেইটো কাৰণে মাকে কাটিব গলো আৰু এইফালে আমাৰ ঘৰৰ গছৰ মধুৰি দেখিছে না এটো কেঁচা হৈ আছে ইমান পকা নাই পিছত খাবলৈ হ'ব আৰু মায়ে পাৰি থৈ দিছে
মাংসখিনি হৈ গ'ল, ধুই ল'লোঁ আৰু এইফালে ৰচুন আদা খুন্দি লওঁ। মায়ে সেইফালে কাটি আছে, খোৱাই নাই। মই এইফালে খুন্দি মেলি লৈছোঁ। এজনী এফালে লাগিলে, এজনী সিফালে লাগিলে, আকৌ দুজনীয়ে মিলি দিয়ে আৰু। এতিয়া গেছ কেৰাহীটো গৰম হৈ গ'ল, মই তেল দি দিওঁ। এই পাঁচফোৰণ কেইটামান দিছোঁ। আৰু এটা কথা কৈলোঁ, আজি মই স্পেচিয়েলকৈ বনোৱা নাই, যিহেতু ঘৰত খাবলৈ বনাইছোঁ। নৰ্মেল যিদৰে সকলোৱে বনায় সেইদৰে বনাইছোঁ। মানে কিবা কিবি অকেজন থাকিলেহে তেনেকৈ স্পেচিয়েলকৈ বনোৱা হয়, নহ'লে এনেকৈ নৰ্মেলকৈ বনাওঁ। এতিয়া এইফালে মাংসখিনি তেলত দি দিওঁ, ফ্ৰাই হ'বলৈ দিওঁ। তেলটো ফুটিছে, মাংসটো অলপ পানী থাকিলে নেকি। ইয়াতে এতিয়া নিমখ, হালধি সকলোবোৰ দি দিম। এইফালে মছলা জোখত দি দিছোঁ আৰু মাংসখিনি যেতিয়া মছলা চছলা দিলোঁ, অলপ ড্ৰাই ফ্ৰাই হ'বলৈ দিওঁ, তাৰপিছত বাকীখিনি দি দিম। এতিয়া ঢাকি থৈ দিওঁ তেন্তে। আৰু মাংসটো কালাৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মায়ে এতিয়া এই ফুল আৰু গুচাই আছে। অথনি মই যে গুচোৱা দেখাইছিলোঁ, আৰু মানে আধা থাকি গ'ল, মই দেখি নাপালোঁ। মায়ে এতিয়া এই কলডিলটো কাটোতে আৰু এৰুৱাই আনি গুচাইছে মানে। আৰু এইফালে পিঁয়াজ দেখিছেনে? পিঁয়াজৰ দাম যেনেকুৱা, কিন্তু পিঁয়াজবোৰ আহে এনেকুৱা গেলা গেলা। আপোনালোকে এনেকুৱা পিঁয়াজ পায় নাই ক'বচোন। আমাৰ ঘৰত হ'লে যেতিয়া আনো তেতিয়া এনেকুৱা বেয়া পিঁয়াজ 10টা আনিলে মানে তাৰ 5টা বেয়াই ওলায়। পিঁয়াজখিনি এতিয়া মই দি দিলোঁ। যিহেতু পিঁয়াজখিনি অলপ দেৰি সিজাই লওঁ, তাৰপিছত আকৌ কলডিলখিনি দিব আছে যে, কলডিল আৰু ফুলখিনি সেইখিনি দিলোঁ। এতিয়া অকণমান দেৰি ঢাকনখন মাৰি থৈ দিওঁ, তাৰপিছত দিম। ড্ৰাই ফ্ৰাই হৈ গ'ল। এই ৰচুন দি দিছোঁ, ৰচুন আদা পিচি থৈছিলোঁ খুন্দনা, দি দিছোঁ আৰু মিক্স কৰি দিওঁ। তাৰপৰা এতিয়া কলডিলখিনি দি দিওঁ। এয়া কলডিল আলু এতিয়া এইখিনি মিক্স কৰি হৈ গ'ল, ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া ঢাকি থওঁ। আৰু মানে কম তেলত বনাইছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহে মানে সকলোৱে তেল কমকৈ খায়, সেইবাবে কম তেলতে বনালোঁ। এতিয়া ঢাকি থৈ দিওঁ তেন্তে। এইফালে এতিয়া মাংসখিনি, আলুখিনি সিজি গ'ল। এতিয়া অলপ পানী দি দিওঁ। এইফালে গৰম পানী কৰি থৈছিলোঁ, যিহেতু দাইল নবনাওঁ সেইবাবে মানে এই পানীকে দি দিওঁ, অলপ গ্ৰেভি টাইপ কৰিম। এতিয়া মাংসখিনি চাই লওঁ, হৈ গ'ল চাগে। আৰু এইফালে হৈ গ'ল মাংসখিনি, অলপ সেমেকা সেমেকা হৈছে। এনেকৈ মানে মায়ে খাই ভাল পায়, সেইটো কাৰণে এইদৰে বনাইছোঁ। এতিয়া হৈ গ'ল তেন্তে নমাই দিওঁ। আৰু পিছত ভাত বহা টাইমত দেখুৱাম আৰু। এতিয়া গেছ ভাতখিনি বাঢ়ি ল'লোঁ, কেনেকুৱা লাগিছে জনাব। আৰু মানে এইফালে আচাৰ দিছোঁ, এইফালে নেমু, এইফালে মাংস, আৰু ইয়াত জলকীয়া আচাৰ, আৰু এইফালে ভাত, এইফালে আমৰ আচাৰ, আৰু ইয়াত অকণমান নিমখ দি দিছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, ভাল লাগিছেনে নাই। তেন্তে খাই উঠি লগ পাম। এতিয়া খাই লওঁ। হেল্ল' গাইজ, তো এতিয়া কাঁহী বাতি ধুই মেলি আহিলোঁ আৰু মুখ হাতো ধুই ল'লোঁ। এতিয়া অলপ ৰেষ্ট লওঁ। তেন্তে ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। আৰু শেষত যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।